প্ৰণাম গুৰুদেৱ। গুৰুদেৱ, আমিও এফাকি পদ কৰি আনিছো। তুমি এই পদ ক'ত পালা? তোমাৰ এই পদ ফাঁকি তুমি নিজেই পাঠ কৰি দিয়াচোন। কৰতল কমল কমল দল নয়ন ভৱদৱ দহন গহন বন শয়ন নপৰ নপৰ পৰ হতৰত গময় অভয় মভয় ভয় মম হৰ সততয় খৰতৰ বৰ হৰ হতদখ বদন খগচৰ নগধৰ ফণধৰ শয়ন জগদগমপহৰ ভৱ ভয় তৰণ পৰপদ লয় কৰ কমলজ নয়ন। এই লিখনিৰ বিষয়বস্তু জ্ঞান মাৰ্গৰ বস্তু নহয়, ভক্তি মাৰ্গৰহে বস্তু। এই পদ ৰচনা ক্ষমতা অসাধাৰণ। মই বুজিছো এই শংকৰ ভূঞা এজন সাধাৰণ ছাত্ৰ নহয়। এওঁৰ গাত ঈশ্বৰ প্ৰদত্ত প্ৰতিভাৰ গুণ আছে। ছাত্ৰসকল, শংকৰৰ এই প্ৰতিভাৰ স্বীকৃতিস্বৰূপে আজিৰ পৰা এওঁক পূজা ছাত্ৰ পাতিলোঁ।